নমস্কাৰ সকলোলৈ সৰ্বপ্ৰথমতে ৰূপশ্ৰী বিন্দাস ব্লগৰ ফালৰ পৰা আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ। আজি মই এঠাইলৈ গৈ আছোঁ, চাই থাকক আপোনালোকে ক'লৈ গৈ আছোঁ, ব'লক তেনে। আজি আহিছোঁ আমি ৰংঘৰলৈ, আহি পালোহি ৰংঘৰ। এয়া এতিয়া ভিতৰলৈ সোমাওঁ। ইয়াত মানে ভোগালী উৎসৱ ৰংপুৰ উৎসৱ পাতিছে বাৰু। ভিতৰলৈ সোমাই গৈ ব'লক দেখাওঁগৈ। এতিয়া টিকেট কাটিব লাগে আনকালে, আজি কাটিব লাগিব নালাগে গম পোৱা নাই। সেইফালে সেইখন গেটত গ'লে গম পাম। ব'লক সেইখনলৈ যাওঁ, তাৰপিছতে টিকেট কাটিব লাগে নাই, তাৰপিছত সোমাওঁগৈ। এতিয়া এইফালে আহি পালোহি, এইফালে এতিয়া সোমাই যাওঁ। এইফালে গেট এখনো বনাইছে বাৰু, এইখন ৰংপুৰ মেলা গেটখন বনাই থৈছে এইফালে। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ আমি এতিয়া। এয়া টিকেট কাটিব লৈছোঁ, কাটিব লাগিব বোলে টিকেট। আজি অলপমান লাইন পাতিবলগীয়া হৈছে, কাৰণ আজি বহুত মানুহ আহিছে মানে, সেইটো কাৰণে। এয়া দুটা টিকেট কাটিলোঁ, এটাত 25 টকাকৈ লৈছে। এতিয়া তেনেহ'লে ব'লক সোমাই যাওঁ টিকেট দি। এতিয়া ৰংঘৰলৈ সোমাই আহিলোঁ আমি। ৰংঘৰৰ এয়া চাব পাৰে, বহুত মানুহ আহিছে। এয়া গোটেইখন হুইচেলটো মাৰি দিলে পাই, ময়ে ভয় খাই গ'লোঁ, ভাবিছোঁ মোকে কিবা ক'লে নেকি। এয়া কিবা হুলস্থুল লাগিলে, টিকেট নোলোৱাকৈ চাগে সোমাইছিলে, সেইবাবে ধান্দালৈ খেদাইছে তাহাঁতক। টিকেটটো লৈয়ে সোমাব লাগিব, এইটো চৰকাৰলৈ যায় চাগে টিকেটটো, টিকেটৰ পইচাটো। এয়া আহি পালোহি আমি ৰংঘৰ। পৃথিৱীৰ বিখ্যাত হয়, অসমৰ ভাৰতৰ কি পৃথিৱীৰ বিখ্যাত হয় ৰংঘৰ। হ'লে ব'লক অলপমান ওচৰৰ পৰা দেখাওঁগৈ ৰংঘৰ। আজি বিহু বুলিও বহুত মানুহ হয় আহিছে, এনেও থাকেই বাৰু ইয়াত বহুত মানুহ সোমাই থাকে, আহি থাকে চাবলৈ কাৰণে। এইবোৰ গোটেইখন সেইটো ৰংঘৰ, এইবোৰ বহুত মানুহ আছে। এইফালে লগত বেটী আহিছে, পাপা আহিছে। এয়া বেটী, তুমি এইটো খোৱা বস্তু ল'লাই নি এতিয়াই? ল'লাই খোৱা বস্তু চাউলাকে থাকিল, খোৱা বস্তু ল'লে। এতিয়া সোমাই যাওঁ, অকণমান আগলৈ যাওঁ। এয়া ৰংঘৰটো আছিলে এছিয়া মহাদেশৰ ভিতৰত পিভিলিয়ন টাইপত মানে ব্যৱহাৰ কৰা হৈছিলে। ৰজাসকলৰ মহাৰজা তেওঁ ডা ডাঙৰীয়াসকলে সেই ওপৰৰ মানে অংশত বহি পিনি, তেওঁ সিংহবিৰাত বহি ৰজাই তাৰ পৰা মানে এই তলৰ ফিল্ডডোখৰলৈ মানে কিবা কিবি খেল পাতে, তেওঁলোকৰ ৰং মঞ্চৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল ৰংঘৰটো। বেটী আজি আমাৰ সুন্দৰকৈ বহি আছে, একো দুষ্ট কৰা নাই। বেটী কি কৰিছা? খাই আছা? এইবোৰ খাবলৈ পাইছে আৰু ধুনীয়াকৈ বহি আছে বাৰু। তাই আজি বদমাছি কৰা নাই, দৌৰি ফুৰা নাই, ভালকৈ বহি আছে। 1746 চনত প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ৰংঘৰটো। এয়া আৰু এয়া চব প্ৰগ্ৰেম মানে আজি নহয় বোলে, আমি ভাবিছিলোঁ আজিয়ে হ'ব বুলি, কিন্তু অহা কাইলৈ হ'ব বোলে। ৰংঘৰকে দেখাই দিছোঁ আপোনালোকক আৰু সেইয়া চক ৰংঘৰৰ ওপৰত নাও আকৃতি এনেকৈ বনাই থৈছে, দুই মূৰে ঘৰিয়ালৰ মুখৰ দৰে আকৃতিটো বনাই থৈছে ৰংঘৰৰ ওপৰত। এতিয়া ব'লক তেনেহ'লে অলপমান ভিতৰত সোমাই চাওঁগৈ, ৰংঘৰৰ ভিতৰলৈ যাওঁ। এয়া এতিয়া ভিতৰলৈ অকণমান সোমাই যাওঁ ৰংঘৰৰ। এয়া তলৰ মহলাটো হয়, এইফালে সোমাই যাওঁ এতিয়া ব'লক। এয়া চক দৰ্জাই এইফালে এখন আছে, এইফালে এখন তলৰ মহলা। কিমান সুন্দৰকৈ বনোৱা হৈছিল আগৰ দিনৰ এয়া ৰংঘৰ। এইটো একদম ডাঙৰকৈ আছে, একদম গোটেইখন। এইফালে ডাঙৰ ডাঙৰ দৰ্জা, ওলাব সোমাব পৰা এইফালে আছে, এইফালে এয়া চক ওপৰৰ অংশ হয়। এয়া হয় ৰংঘৰৰ ওপৰ মহলা হয়। এয়া চক এনেকৈ চিৰি বনাই থৈছে, ওপৰলৈ উঠি যাব লাগিব।
ব'লক তেতিয়া যাওঁ ওপৰলৈ উঠি। ৰজাই এইডোখৰতে বহি মানে সিংহপীৰাত বহি তেওঁ দা ডাঙৰীয়া তাৰপিছতে দা ডাঙৰীয়াসকলৰ লগত বহি পিনি এই ফিল্ডৰ ফালে মানে যিকোনো প্ৰগ্ৰেম পতা হৈছিলে মানে খেল ধেমালিবোৰ বুলবুলি চৰাই যুঁজ, হেন চৰাই যুঁজ, মৌল যুঁজ, তাৰপিছতে ম'হ যুঁজ সেইফালে সেইডোখৰত বনায়ো থৈছে তেওঁ মূৰ্তি নিচিনাকৈ ম'হৰ যুঁজৰ সেইফালে মৌল যুঁজৰ দেখামগৈ বাৰু। এইডোখৰতে বহি পিনে এনেকৈ তাৰপিছতে বিহু নৃত্য কিবাকিবি নৃত্য এনেকৈ প্ৰগ্ৰেমবোৰ ইয়াতে তেওঁলোক উপভোগ কৰিছিলে ইয়াতে বহি লৈ। আমাৰ বেটী আৰু পাপা একদম সেইডোখৰত বহি আছে, বহুত দূৰত আছে, মইহে আহিছোঁ অকলে। তাৰপৰা দেখাই দিছোঁ না আনি বহি আছে দুইটাই ধুনীয়াকৈ। এতিয়া যাওঁ তললৈ। বহুত মানুহ আহে এনেকৈ চাবলৈ কাৰণে আহি আছে, এইবিলাক বহুত দূৰৰ পৰা আহে, ভাৰতৰ বাহিৰৰ পৰাও আহে বাৰু চাবলৈ কাৰণে ৰংঘৰৰ, কাৰণ পৃথিৱী বিখ্যাত হয় সেইটো কাৰণে। এতিয়া তললৈ নামি যাম। এটা যি বিহু কাৰণেও আৰু মানুহ হয়, নিউ ইয়েৰটো আহে মানুহবিলাকে পিকনিক খাই আকৌ চাই প্লেচবোৰ। এতিয়া বিহু প্ৰগ্ৰাম পতা হেঁতেন দেখাব পাৰিলোঁ, দেখুওৱা নহ'ল বাৰু, হ'ব বাৰু। এয়া তেতিয়া দিনৰ মিস্ত্ৰীসকলে কিমান সুন্দৰকৈ এইবোৰ বনাইছিলে দেখিছে, এনেকৈ ফুল আকৃতি কি ধুনীয়াকৈ শিলতে কাটি পিনি বনাইছে। এয়া চব এইবিলাক ফুল বনাই থৈছে কি সুন্দৰকৈ। দেখাই দিছোঁ এনেকৈ ধুনীয়াকৈ তেতিয়া দিনৰে বনোৱা। এতিয়া বাৰু অলপমান ৰং চং কৰি সুন্দৰ কৰা হৈছে, কাৰণ চাফা কৰি থাকিব লাগিবতো নহ'লে বেয়া হৈ যায়। এইবোৰ বস্তু আমাৰ ভালকৈ ৰাখিব লাগিব, সেইবাবে এয়া এনেধৰণে হেৰি বনাই থোৱা আছে, ইয়াত ম'হ যুঁজৰ মানে ধুনীয়াকৈ মূৰ্তি বনাই থোৱা আছে, পকাৰ হয় এইবিলাক। এয়া চব এইজন মানে ৰখীয়া যেনিবা ম'হ যুঁজ কৰাই আছে, এয়া ধুনীয়াকৈ বনাইছে। অ' বেটী বেটী একদম ম'হৰ ওপৰত উঠি ল'লে তাই। এয়া ধুনীয়াকৈ এনেকৈ সুন্দৰকৈ এয়া বনাই থোৱা আছে, মানে এইফালে দেখুৱাব পাৰে যেন মানুহবিলাকক। এইফালে এজন মানে তেওঁবিলাকে মানে ম'হ যুঁজ খেলাইছে আৰু এনেকৈ সেইটো হিচাপত বনাই থৈছে। সিফালে মৌল যুঁজৰো এনেকৈ ধুনীয়াকৈ পকাৰ বনাই থোৱা আছিলে, কিন্তু এতিয়া দেখাব নোৱাৰিম কাৰণ মানে সেইফালে পেণ্ডেল বনাই থৈছে, পেণ্ডেলটো মানে বাউণ্ডাৰী মাৰি থৈছে, সেইটো ছাইডে সোমাব নোৱাৰি, সেইবাবে দেখাব নোৱাৰিলোঁ বাৰু। ছাইডে সোমাব নিদিব চাগে, বাউণ্ডাৰী ধুনীয়াকৈ মাৰি থোৱা আছে কাইলৈ প্ৰগ্ৰেমৰ কাৰণে। বেটীৰ লগতো অকণমান ময়ো ফূৰ্তি কৰিছোঁ আৰু দুজনী আমি জোলনা খেলিছোঁ। ভাল লাগিছে সৰুতেতো পূৰা খেলোঁ জোলনা, এতিয়া ডাঙৰ হৈ এইবোৰ আমি অলপ জোলনা খেলিছোঁ এতিয়া। ভাল লাগিছে। এয়াই আৰু ৰংঘৰ কিনো আৰু বিশেষ আৰু একো নাই দেখুৱাবলৈ কাৰণে। এতিয়া বাহিৰত মানে ৰংপুৰ মেলা পাতিছে, তালৈ ব'লক দেখাওঁগৈ, দোকানবোৰ চাওঁগৈ। এতিয়া এনেকৈ দোকান বনাইছে, এইবোৰ ধেৰ দোকান পাতিছে ইয়াত, এইবিলাক দোকান বহি আছে, এইবিলাক ধেৰ দোকান বহি আছে নেকি, বেগৰ দোকান, এইবিলাক মেলা টাইপ দোকান বহাইছে আৰু এইবোৰ। এইবিলাক হাতেৰে বোৱা চাৰ্ট হয়, ট্ৰেডিশ্যনেল চাৰ্ট হয়, এইবোৰ বাঁহে বনোৱা হয় বস্তু, বাঁহে বনোৱা বস্তু হয়, বহুত ধুনীয়া ধুনীয়া আছে এইবিলাক। চাদৰ মেখেলাৰ দোকান হয় এইবোৰ। দোকানে দোকান গোটেইখন।
গৰম কাপোৰৰ টুপি চুপি মোজা বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত এইবিলাক এইবোৰ টাই আহোমৰ ড্ৰেছ হয় এইবিলাক এইবোৰ টাই আহোমৰ ড্ৰেছ ন অঁ এইটো কি বুলি কয় টুপিটো হা ফাৰুক অঁ এইবিলাকে মানে লেডিজবিলাকে লগায় ন এইবিলাক অঁ আপোনালোকে নিজে বনাইছে অঁ ক'ৰ পৰা আহিছে অঁ ডিমৌ পাইছে অঁ বহুত ধুনীয়াকৈ বনাইছে দেই ট্ৰেডিশ্যনেল আৰু ন এইবিলাক অঁ চব ধুনীয়াকৈ বনাইছে অঁ এইখন এৰী কিবা অঁ এৰী চল বুলি কয় ন এইখন অঁ এৰী সূতা দি বনোৱা অঁ ঘৰ দি বনায় কিমান দাম এইবিলাক অঁ এই বস্তুটো দাম আছে ন হেৰিটো সূতাটো সেইটো কাৰণে অঁ ভেজাল নাথাকে অঁ সেইটো কাৰণে অঁ জেকেটো আছে ন এইবিলাক মুগা এৰী ন বহুত ধুনীয়াকৈ বনাইছে দেই কিমান দাম এইবিলাকৰ 5,000 অঁ লেডিছে ল'ব মজা লাগিছে ভাল হৈছে দেই ভাল লাগিছে এইবিলাক আৰু দোকান এনেকৈ বহি আছে অঁ বেটিয়ে বিচাৰি পোৱা নাই এতিয়া পাইছেহি ধুনীয়াকৈ এইবোৰ চাদৰ মেখেলা এইবিলাক চাদৰ ধুনীয়া ধুনীয়া আছে এইবিলাক চব এইবোৰ বোৱা চাগে ন চব বোৱা হয় এইবিলাক অঁ মানে কি মেচিনত বোৱা নে এইবোৰ শালত বোৱা হয় ন অঁ কোন ঠাইৰ পৰা আহিছে আপুনি অঁ তিতাবৰ যোৰহাট অঁ অঁ ভাল লাগিছে সুন্দৰ লাগিছে এইবিলাক এই আৰু দোকান এইবিলাকো ট্ৰেডিশ্যনেল চাৰ্ট হয় ভাল লাগিছে এইটো মিচিং চাগে এইবোৰ হেণ্ডলুম ন বোৱা হয় ন তাত অঁ এই টচৰ অঁ কোন ঠাইৰ পৰা আহিছে আপুনি ধেমাজিৰ পৰা আহিছে অঁ বহুত দূৰৰ পৰা আহিছে অঁ 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 আৰু দোকান আছে নেকি কি আচাৰৰ দোকান হয় পিয়ৰ মিঠাতেল হয় অঁ সৰিয়হৰ তেলৰ নেকি সৰিয়হৰ চাগে অঁ বেটি কি হ'ল বেটি কিবা এটা হ'ল আৰু কিবা লাগে খাই আছোঁ খাই লওঁ আৰু হেৰি চাহ কাপ খাব লাগিছে চাহ খাবলৈ আহিছোঁ আমি এতিয়া ভিডিঅ'বোৰ শেষলৈকে চাব ভিডিঅ'টো আৰু ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু কৰিব আজিলৈ তেতিয়াহ'লে বেটিয়ে জুচ খাই আছে বাই বাই কৈ দিয়া नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए